হাই এভৰিৱান গুড মৰ্নিং তো আজি হ'ল মহাশিৱৰাত্ৰি তো পোনপ্ৰথমে শিৱৰাত্ৰিৰ শুভকামনা সকলোকে জনাইছোঁ সকলোৰে জীৱনটো মংগলময় হৈ পৰক ভগৱান শিৱ বাবাই সকলোৰে জীৱনত সুখ শান্তি কঢ়িয়াই আনক তো আজি মানে শিৱৰাত্ৰি উপলক্ষে মূৰ গা ধুই লৈছোঁ আমি প্ৰতি বছৰে মানে মন্দিৰলৈ যাওঁ তো এইবাৰো যাম তো ৰেডি হ'লোঁ আৰু চিম্পলকৈ ওলাইছোঁ মন্দিৰত চিম্পলকৈ ভাল লাগে ন लेजी বাইদেউ হাই নাই মানে लेजी বাইদেউ Boleh itu dulu bu. এয়া আমি আহি পালোঁ বহুত চকতে হয় বহুত ভাল লাগে আৰু বহুত মানুহ হয় স্পেচিয়েলি শিৱৰাত্ৰিটো ক'বই নালাগে চাকি কোনো চাকি ময়ো একফালে দিম এই অঁ জৰা বস্তু ইমান সেনেকৈ কৈছে অঁ তিনিটা দিয়া তেতিয়াহ'লে সেইকাৰণে উৎপত্তি নাই ভিডিঅ'ত গাখীৰ লাগিব ভালকৈ দিয়ক বাপৰে বাপ কিবাকে ছাতিটো জ্বলালোঁ মানে ইমান ভিৰ তথাপিও ভগৱানৰ থলত কষ্ট কৰি হ'লেও জ্বলাবই লাগিব তেতিয়াহে অলপমান তাপ চাপ ঠাণ্ডা হ'ব নে কি কয় এটা ৰখি থাকোঁ ৰাখি নাছিলে আহিব যায় এয়া চাওক নন্দীৰ কাণত মনৰ কথাবোৰ কৈ আছে মানে এনেকুৱা বিশ্বাস কৰা হয় নন্দীৰ কাণত মনৰ কথাবোৰ ক'লে সেই কথাখিনি শিৱ বাবাৰ কাণলৈও যায় বুলি এতিয়া খিচাৰি খাব আহিছোঁ বহুত টেষ্টি হয় খিচাৰিখিনি কিন্তু বাপৰে খিচাৰি খাব আহিছোঁ খিচাৰি তাৰ লগত আচাৰ কিমান যি টেষ্টি দুয়োটাই ফেভৰেট মোৰ খৰাহি পালোঁ ঘৰ আহি পালোঁ বহুত গৰম এতিয়া অলপমান জিৰণি লৈ লওঁ কাৰণ গধূলিটো নিজৰ গাঁৱৰ মন্দিৰটোত চাকি ধূপ জ্বলাব যাব লাগিবই এয়া ভাং হয় মানে আমি গধূলি লগকেইটা এনেই ভাজিম আৰু আলুৰ লগত অকণমান টেষ্ট কৰিম আৰু ভাল লাগে প্ৰতিবাৰে শিৱৰাত্ৰিত খাওঁ আৰু অলপ এতিয়া আমাৰ মন্দিৰটোত আমাৰ ওচৰৰে মন্দিৰটোত যাম আৰু ইয়াৰ বেলপাত লৈছোঁ শিৱৰ প্ৰিয় বস্তু আৰু শিৱ বাবাৰ প্ৰিয় বস্তু এইটো বেলপাত লৈছোঁ থাল চাকি আছে এতিয়া মানে আমাৰ গাঁৱৰ ওচৰৰে মন্দিৰটোত প্ৰাৰ্থনা কৰি আহোঁ মানে চাকি ধূপ বেলপাত দি আহোঁ তাৰপিছত পূজাৰীয়ে পূজা কৰিব খিচিৰি খাম তো আমাৰ মন্দিৰটো দেখাই দিম অকণমান এয়া
দুপৰীয়াৰ ফুট মুচাই নাই মানে আচলতে মুখ ধুইছোঁ তথাপিও ফুটটো মুচিব ভাল নালাগে ন মন্দিৰৰ বস্তু এনেকৈ মুচিব ভাল নালাগে ন সেইকাৰণে ফুটটো বেয়া হৈ গৈছে যে দিনত লৈছোঁ এতিয়াই মুচি দিয়া নাই মুচিব ভাল নালাগে কালিলৈকে মুচিম আৰু সিহঁতে আঞ্জা কুটি আছে চাকি ধূপ দি আহিলোঁ আৰু মন্দিৰত প্ৰাৰ্থনা কৰি আহিলোঁ প্ৰসাদখিনিও দি আহিলোঁ এতিয়া ভাং ভজা যাওঁ প্ৰতি বছৰে খাওঁ মানে মণিহঁতৰ ঘৰত ভাং ভাজিব তাই মানে এনেই আৰু আমাৰ ফূৰ্তিতে আৰু লগকেইজনীয়ে এনেই অকণমান নিয়মটো কৰোঁ আৰু এইটো নহয় যে বহুত খাওঁ বহুতকৈ খাওঁ এইটো নহয় আৰু এনেই আৰু অকণমান আলুৰ লগত ভাজি আলুখিনিকে টেষ্ট কৰি চাওঁ আৰু এইবাৰো খাম তাৰপিছত এতিয়া মন্দিৰত পূজা হৈ আছে আৰু পূজাৰীয়ে পূজা কৰি আছে তাৰপিছত প্ৰসাদ দিব তাৰপিছত খিচিৰি দিব দেৰি আছে তেতিয়ালৈকে আমি এইখিনি টাইমত আমাৰ বান্ধৱীজনী প্ৰতি বছৰে মাৰোঁ অকণমান ভাং য'ৰ পৰা নহ'লে যোনে য'ৰ পৰাই হওক আৰু ক'ৰবাৰ পৰা হ'লে বিচাৰি আনো আৰু ভাং এইবাৰো আনিছোঁ আৰু ক'ৰবাৰ পৰা তাই ভাজি আমি খাম তাৰপিছত মন্দিৰত যাম তো এইবাৰো শিৱৰাত্ৰিটো এনেকৈ পালন কৰিলোঁ আৰু প্ৰতি বছৰে এনেকৈয়ে কৰোঁ ভাল লাগে যিহেতু বছৰত এবাৰেই আহে আগতে বেছি ভাল লাগিছিলে আগতে বহুত কেইজনী লগ আছিলে গোটেইকেইজনী যেতিয়া লগ ভাল লাগে একেলগে মন্দিৰত যাওঁ এতিয়াতো প্ৰায় বিয়া হৈ গ'ল আৰু এতিয়া কমি গ'ল মানুহ বেছি হ'লে বেছি ভাল লাগে তথাপিও শিৱ পূজা বুলি আৰু এইখিনি কৰি ভাল লাগে আৰু ঘূৰি ফুৰি ভাল লাগে কৰি আছোঁ আৰু ন ভগৱানে যেতিয়ালৈকে ৰাখে এয়া ভাং ভজা খালোঁ অলপ ইমানখিনি খোৱা নাই দেই যিমানখিনি প্লেটত লৈছোঁ সেইখিনি চবৰে কাৰণে আছে ইয়াতে আৰু এয়া মন্দিৰলৈ আহিছোঁ প্ৰসাদ বিলাইছে প্ৰসাদ ল'লোঁ এতিয়া খিচিৰি দিব তাৰপিছত খাম আৰু ঘৰলৈ যাম খিচিৰি খাই আহিলোঁ বহুত ৰাতি হৈ গ'ল এতিয়া কেইটামান বাজিল ঘড়ী চোৱাই নাই এতিয়া শু আৰু গুড নাইট ৰাতিটো শিৱৰাত্ৰিটো এইবাৰ এনেকৈ পালন কৰিলোঁ শব্দ কৰি যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব গুড নাইট